আজি মই আপোনালোকক দেখুৱাম এনেকুৱা এটা ব্যৱসায় যিটো ব্যৱসায় কেইজনমান লোকসকলে আৰম্ভ কৰিছে সম্পূৰ্ণ যান্ত্ৰিকতাৰ পৰা দূৰত থাকি আৰু বৰ্তমান যিটো ঠাইত মই আপোনালোকক ব্যৱসায়টোৰ বিষয়ে ক'বলৈ আহিছোঁ সেইটো ঠাই হৈছে আমাৰ বাক্সা জিলাৰ ভূটান সীমান্তৰ নিলগত থকা দেজিমা অঞ্চলটো। এইটো চিজন মানে এই শ্যামা পূজাত যাব আৰু 4 মাহ থাকে ইয়াতে। তাৰমানে তাত এতিয়া বৰ্তমান যিহেতু বানপানী চলি আছে বানপানী। ইয়াত আপোনালোকে মুক্তভাৱে ইয়াত চৰাই 40 লিটাৰ মান যায়। যিটো বৰ্ডাৰ আছে না অ। তাতে বৰ্ডাৰত ঘূৰি থাকে ভূটান আৰ্মি আৰু আমাৰ SSP কেম্প আছে না ইহঁতে আৰু ঘূৰি থাকে। পইচা লাগে না আপোনালোকৰ হয় মানে আহে কিন্তু সেই হাতী আহে আহে। আচ্ছা, আপোনালোকক দেখুৱাম এওঁলোকৰ থকা যিটো কেম্প আছে কেম্পটো কেনেকুৱা পৰিৱেশত এওঁলোকে আছে বাস কৰি আছে সেইটো দেখাবলৈ চেষ্টা কৰিছোঁ। জেঠৰ বেলেগ বস্তু জেঠৰ বেলেগ বস্তু একদিন আহিম ধুনীয়াকৈ একদম মাংস চাংস লৈ মাংস খাই না আপুনি?